এচি নাই এনেকৈ ভিডিঅ' বনাব লাগিব বেছি আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ ফালে কিমান গৰম পৰিছে কমেণ্ট বক্সত জনাব তলৰ বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' মাজলে আৰু আপোনালোকে চাই আছে আছামিজ ধামাকা ভুলক ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনো যাতে গাত পাতি নলয় অকল লাহে লাহে ছবি দাংকাতি বা লাহে লাহে আমি হৈছোঁ তোমাৰ দৰ্শক যদি তুমি আমাক গুৰুমাই দিয়া কি হ'ব আৰু কিমান আছে বহি এফালে বহি আছে চবকে যদি এটা কিক মাৰি দিয়া চব উপহাস পৰিব অকল লাহে নাচা পইজনে সঁচাকে মাৰিলে যে কি তই কাক মাৰিছ তই মোৰ খং দেখা নাইতো দেখি যাবি যেতিয়া মোৰ খং উঠিব তোৰ জাঙিয়া ঠাইত মই হাগিছ পিন্ধাই দিম আৰু হাগিছটো পিন্ধালে তোমালোকৰ এটা ভাল হ'ব লিক লৰা নামৰ প্ৰজাতিটো যে বৰ সাংঘাতিক তই যিমানেই মৰম নকৰ কিয় যেতিয়া তোক দিব ন কোনটোৱাই দিব কি দিব তাই যে বুজিহে পোৱা নাই ধকা কেলা কিবা এটা ভাবো কিবা এটা হয় কি হৈছে এইবিলাক গৰম উঠিছে ফেন লগাই লোৱা ভাল লাগিছে মোক আই লাভ ইউ বুলি কোৱা আই লাভ ইউ টো দূৰৰ কথা ঠাণ্ডা লাগিছে মোৰ কাপোৰ এখন দিয়া যদি ৰাতি মোৰ লগত শুবলৈ মন আছে মিঠাতেল অলপ আনা আহি আছে বিহু পিঠা বনাই লোৱা এইবাৰ বহাগত মোক নিজৰ কৰি লোৱা বিহু পিঠা বনাই লোৱা এইবাৰ মোৰ লগত লিলিমাই কৰি লোৱা আৰু তোমালোকক নিজৰ কৰিতো ল'ব নোৱাৰি ন তোমালোক হৈছে এক্সপাৰ্টেড যোৱা মানে যেনেকে বিস্কুট এক্সপাৰ্টেড যায় তোমালোক তেনেকে এক্সপাৰ্টেড যোৱা হ'ল মোৰ আকৌ অন্ত নাই তোমালোকৰ নিচিনা বুকুৰ মাজত মোৰ থাকে নিচে বুজি পাইছা এটলিষ্ট ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই মাইনা ধুনীয়া ঘৰবিলাকৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু আগতে চাগে তোমাৰ দৰ্জাখন সৰু আছিল যেতিয়াৰ পৰা তোমাৰ দৰ্জাখন ঠিক কৰিবলৈ ৰাজমিস্ত্ৰী সোমাই গ'ল তেতিয়াৰ পৰা তোমাৰ দৰ্জাখন বহুত ডাঙৰ হ'বলৈ ল'লে আৰু তোমালোকে গাখীৰ চাহ বনাবলৈ লগত কি দিয়া মনত পেলোৱা যোনে জানে লগত কমেণ্ট বক্সত তলত দি দিয়া কমেণ্ট এটা আমিতো চাহপাতে দিওঁ ন আৰু চাহপাত দিবলৈ মোক চাহপাত দিলেই মনত পৰে এইট তোলে কথা কওঁ সি হ'ব পাৰে কলা তাৰ কিন্তু ভিতৰৰ বস্তুবিলাক কিছুমান বগা হয় আপোনালোকে কিবা বুজি পাইছেনে তাই এনেকে হাত দুখন নাচি আছে যে কিবা বুজি পাইছে মই কিন্তু বুজিয়ে পাই গ'লো লগত ভিডিঅ'টো চাই এনেকে দি আছে ন আপোনালোকে বুজি পাইছে আৰু তলৰ জংঘলখন সেইটো কাৰণে তাই এনেকে ভিডিঅ' বনাই আছে সম্পূৰ্ণ দেখুৱাব পাৰো ন চবে মোৰ মেম্বাৰবিলাকে চাবলৈ অপেক্ষা কৰি আছে এনেকে নবনাবি আজিকালি ডাইৰেক্ট খুলি বনাই দিব লাগে এইবিলাক নো টেনচন যদি ভিডিঅ'টো চাই ভাল লাগি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু দিবলগীয়া ভিডিঅ' তোমালোকে পাই থাকিবা